জনাইছো মোৰ চেনেল মিউজিক টাইমছলৈ। আজি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টো হৈছে শিক্ষা আৰু বৰ্তমান শিক্ষাৰ লগত চলি থকা কিছুমান নাটকীয় ৰূপ। আৰু এই নাটকীয় ৰূপৰ কাৰণে বৰ্তমান শিক্ষা ব্যৱস্থা আমাৰ কোনফালে গতি কৰিছে আৰু এজন মেধাৱী ছাত্ৰৰ জীৱন কোনফালে গতি কৰিছে, আজি আপোনাক সেইখিনি অলপ অভিনয়ৰ দ্বাৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব সকলোকে, আৰু মোকো ক্ষমা কৰিব যদি কিবা ভুল ভ্ৰান্তি হৈছে দেখাওঁতে। আৰু আমি কাকো নিৰ্দিষ্ট কৰি আমি দেখাবলৈ চেষ্টা কৰা নাই, জাষ্ট এটা বাতৰিৰ কাৰণে বা এটা সুন্দৰ ভিডিঅ' বা সুন্দৰ এটা ক্লিপৰ কাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো। কি কৰিবি পিছে তাকেতো ভালটো লিখিছিলো কিবা হয় আৰু এতিয়া ৰিজাল্ট আৰু এতিয়া আমাৰ দেখোন ৰিজাল্টৰ সুবিধাও নাই। আমাৰ নিৰাপত্তা আছে এইবোৰ সুবিধা আৰু চাইবলৈ ঠিক আছে কৰিবি আৰু আপোনালোকে গম পালে ভিডিঅ'টো এজন দেউতাকক দেখা হ'ল আৰু এজন ল'ৰাক দেখা হ'ল, আৰু সেই দুজনে হৈছে দেউতাক আৰু এজন হৈছে পুত্ৰ। চ' তেওঁলোকৰ বিষয়ে আজি আপোনালোকৰ এটা সম্পূৰ্ণ কাহিনী আকাৰে আপোনালোকক তেওঁলোকৰ জীৱনটোৰ কথাখিনি আপোনালোকক কাহিনী আকাৰে জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ তেওঁলোকৰ শিক্ষা জীৱনৰ আৰু যোনজন ল'ৰা আছে তেওঁৰ এজন হৈছে মেধাৱী ছাত্ৰ, আৰু তেওঁৰ শিক্ষা জীৱনৰ সকলোখিনি কথা আপোনালোকৰ মাজত আজি আলোচনা কৰিম। আপোনালোকে পৰৱৰ্তী কথাখিনি জানিব বা আপোনালোকে মোৰ লগত সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব, তাৰ বাবে আপোনালোকক অনুৰোধ জনালোঁ যাতে আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'খিনি চায়। পিতাই আজি ৰিজাল্ট দিব নহয়? বোপাই আজি দেখোন তোৰ ৰিজাল্ট দিব। তাকেতো মই ৰিজাল্ট ল'ব যাব খুজিছিলোঁ ধনীয়া মতে ঘৰত। যাবি দে সেৱা কৰিছোঁ আৰু বোপাই যা ভাল হ'ব যা ভাল হ'ব যা চিন্তা নকৰিবি। কিবা কাম আছে? মোৰ ৰিজাল্ট যাব লাগিছে। তোমাৰ ৰংখন ঠিক আছে চালো। ঠিক আছে ফাৰ্ষ্ট ডিভিজন তুমি কৰা লেটাৰ তুমি খানা যোগাৰ কৰা আৰু লোৱা দেউতাক কৈ কেনে মই নিশ্চয় খানা যোগাৰ কৰা আৰু মাতিম বাৰু আপোনাক আহিছোঁ দিয়ক মই পাম দিয়ক আহিছোঁ দিয়ক খানা যোগাৰ কৰা। ৰিজাল্ট দিলে নহয়? কচোন কি হ'ল তোৰ ৰিজাল্ট? মোৰ ফাৰ্ষ্ট ডিভিজন 6টা লেটাৰ পালোঁ দাদা। কি ক বোপা? বোপা বহুত ভাল কৰিছা দেই। ল'ৰাবোৰে দাদা খানা সুধিছিল, পাৰ্টি লাগে বোলে সিহঁতক। খানা কেনেকৈ দিবি বোপাই? তইতো জানই গ'লে দুমিঠি কিবা কৰি খাওঁ আৰু মানুহৰ আশীৰ্বাদখিনি ল'ব চা যিমান পাৰ। হ'ব যাচোন গধূলিলৈকে নিশ্চয় কিবা এটা কৰিম, তই দুখ নকৰিবি আৰু উন্নতি হওক তোৰ। দে ঠিক আছে। গম পালে ভিডিঅ'টোত এজন মেধাৱী ছাত্ৰ, এজন দুখীয়া দেউতাক আৰু তেওঁলোকৰ এখন দুখীয়া ঘৰ। মেধাৱী ছাত্ৰজনেতো তেওঁৰ ৰিজাল্ট ভাল কৰিলে, অৰ্থাৎ তেওঁ ফলাফল ভাল কৰিলে, কিন্তু ভৱিষ্যতে জানো সেই ফলাফলে তেওঁলোকৰ জীৱনলৈ আনন্দ নামাই আনিব পাৰিব নে তেওঁলোকৰ ভৱিষ্যত অমানিশা নামি আহিব এই ৰিজাল্টৰ পৰাই? আপোনালোকক এইখিনি কথা সবিশেষ আমি আগৰ ভিডিঅ'খিনি দেখাই যাম। আপোনালোকলৈ এটাই অনুৰোধ যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই আৰু সম্পূৰ্ণভাৱে বুজিবলৈ চেষ্টা কৰে। তেনেহ'লে বলক আমি আকৌ আগৰ পৰ্যায়লৈ ঘূৰি যাওঁ, আকৌ আগৰ পৰা আমি ভিডিঅ'খিনি চাওঁ। ঠিক আছে, তেনেহ'লে আহক আমি ওলাই আছো। আমাৰ গাঁৱৰ মই তাৰমানে এইখিনি বৰ এনেই বকিলো কথাখিনি। কি কোৱা এতিয়া কোৱা? আমাৰ গাঁৱৰ ল'ৰা বোলে মোৰ তাতে ৰিজাল্ট পাইছিল নহয়। গাঁৱৰ আজি ৰিজাল্ট দিছে কি হ'ল? বহুত ভাল হৈছে। এই ভূপেন কাৰ্ডৰ ল'ৰাটো আৰু ভাল হৈছে। আমি এটা কাম কৰোঁ নেকি, মই তেতিয়াতে পইচাটো ল'ব নেকি? যাব পাৰি, এইটো সোণালী সুযোগ আছে। দিয়া বোলা। কি
বহুত ভাল হৈছে মানে Yes, follow me. Like a distant west of time, Jana Nasilo, a jolly hat journey, to be done, Jana. Wait! Is this really bad? Follow me, I'm with the Puhoge, Dina Dina Buku Honate, Tuludia, Adilahi, God. Iti Nuti Pinja, Bakuni, Nahi Majua, Atani, Baju. গাঁৱৰ জন সফল ডেকা নাজানো তেওঁলোক কিমান সফল হ'ব পাৰিব ভূপেন কাইদেউৰ ল'ৰাটোক সহায় কৰাত জানো তেওঁলোকে সহায় কৰিব পাৰিব ভূপেন কাইদেউৰ দৰে দুখীয়া মানুহজনৰ তেওঁলোকৰ মেধাৱী ছাত্ৰজনক নে তেওঁলোকে ভৱিষ্যতত সেই মেধাৱী ছাত্ৰজনৰ ভৱিষ্যত তেওঁলোকে অন্ধকাৰৰ ফালে ঠেলি দিব আপোনালোকে জানিবলৈ আপোনাৰ ভিডিঅ'টো সম্পূৰ্ণলৈ চাওক তেনেহ'লে আহক আমি আকৌ আৰম্ভ কৰোঁ बोला 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 আপোনাৰ ল'ৰাটোৱে বোলে ভালদৰে পাছ কৰিলে ভগৱানৰ কৃপাত হয় দিয়ক এবাৰ পিছে তাত কি কৰিম বুলি ভাবিছে নে পঢ়োৱাৰ ইচ্ছা পঢ়াটো ইচ্ছা আছিলে কিন্তু কি কৰিম আৰু দুবেলা দুমুঠি কিবা কৰি খাই জীয়াই আছো এতিয়া সমস্যাই হৈছে বহুত পঢ়োৱাৰ কাৰণে আৰে মই নাই নেকি কাল নাই নেকি আপুনি কিয় টেনশ্যন লৈ আছে আপুনি এটা কাম কৰিব কি লাগে কৈ দে না মই কৰি দিম ন নালাগে মোক আপোনাৰ সঁচানে বোপা আপুনি টেনশ্যনে নল'ব মই নাই নেকি কাল জীয়াই থাকিব লাগে আপুনি টেনশ্যনে নল'ব নিজে পঢ়াই এৰি দিব পাৰোঁ চবকে পঢ়া সহায় কৰিছে হ'ব নাপাওঁ আৰু একো নাই হ'ব আমাৰ তাত দিব মই পঠাই দিম পঠাই দিব ল'ৰাটোক আমাৰ মই পঠাই দিম হ'ব দিয়ক আহিছোঁ দিয়ক আচ্ছা হয়তো তাক দি দিলে হ'ব আৰু তুমি পঢ়া নামত টেনশ্যন নল'ব আমি আছোঁ দিয়া ঠিক আছে টেনশ্যন ল'ব নালাগে আমিতো নথিপত্ৰখিনি পালোঁ এতিয়া মন্দিৰত যাওঁ নেকি ইপিনে সহায় কৰিব লাগিব পালা নেকি ব'লা মন্দিৰত যাওঁ ব'লা সহায় কৰি দিব লাগিব ঐ দাদাখিনি অলপ সোনকালে ৰেডি কৰা হে আজি মানে এখন মিটিং আছে ন তাত দেখাব লাগিব স্যার বা মোৰ তাৰপৰা দুজন ল'ৰা আহিছে সাহায্য কৰে মানে ঠিক আছে মই যে ফ্ৰী আছো বাৰু তুমি অলপ পঠাই দিম তোমালোক আছো স্যার ছাৰ নমস্কাৰ ছাৰ আমি মানে গাঁৱৰ পৰা আহিছিলোঁ আপোনাৰ এবাৰ ৰিজাল্ট দিলে এটা বৰ দুখীয়া ঘৰৰ ল'ৰা ভাল ৰিজাল্ট কৰিছে 6টা ছাবজেক্টত লেটাৰ পাইছে ভূপেন দা বুলি কয় মানে সাহায্য কাৰণে আহিছিলোঁ আৰু তাক পঢ়োৱাৰ মানে দায়িত্বটো আমাৰ যেতিয়া আপুনি দিয়ে ভাল এই ডকুমেণ্টছখিনি দিয়ে হয় ল'ৰাজনৰ নাম হ'ল ৰজেন দাস হয় ঠিকে আছে ভালে নম্বৰ পাইছে হয় ঠিক আছে বাৰু মই কিবা এটা সাহায্য দি দিম ইয়াৰ হাতত আমাৰ গণেশৰ হাতত পঠাই দিম তোমালোকে তাতে লৈ ল'বা আমি কেই তাৰিখ মানে পাম জানিলে ভাল হয় আৰু ঠিক আছে মোৰ পৰা 5মান তাৰিখ মানে লৈ ল'বা অ'কে হ'ব দিয়ক আহিছোঁ ছাৰ অ'কে আহিছোঁ থেংক ইউ যাওঁ গণেশ স্যার যাম মই যে কৈছিলোঁ যে মানে বেছি থাকোঁতে মানে মই কৈ দিলোঁ 5 তাৰিখ বুলি তোমাৰ মানে এতিয়া পইচা আছে তুমি লৈ পেলাই দি থোৱা তাৰ আকৌ এডমিশ্যন আহিব ন দিগদাৰ হ'ব ন ঠিক আছে তোমালোকে গৈছিলা ন ছাৰৰ ওচৰলৈ হয় ছাৰে তাৰমানে পঠিয়াই দিলে পইচাটো ৰাতিপুৱা ছাৰ ব্যস্ত হৈ আছিল সেইকাৰণে কথা ক'ব টানটা ছাৰে সেইকাৰণে পইচাটো দি পঠালে তোমালোকৰ হাতত দি গ'লো একো নাই চেকটো দি দিছে যাবা দাদা
এডমিশ্যন ল'ব লাগিছিল নহয় এতিয়া এডমিশ্যনৰ ফৰ্ম ফিল আপবোৰ দি আছে হৈ আছে বোপা আমাৰ গাঁৱৰ দেখোন দুজন ল'ৰাইতো এডমিশ্যনৰ পইচা দিম বুলি কৈ নথি পত্ৰবোৰ লৈ গৈছে মই দি থৈ আহিছিলোঁ তাত আপুনি দিব দিছিল তাকেতো সিহঁতে এতিয়া খবৰে দিয়া নাই তাকেতো এডমিশ্যন হৈ আছে এতিয়া মই যদি এডমিশ্যন ল'ব নোৱাৰোঁ মোৰ কি হ'ব মোৰ লাইফটো কি হ'ব দেউতা তাকেতো কি কৰা যায় এটা কাম কৰোঁ ব'ল আমি নিজে মিনিষ্টাৰৰ ঘৰৰ পৰা আহোঁ ব'ল সেইটো কৰাই ভাল হ'ব দেউতা দে তই যা ওলাই গৈ যা এইখিনি কামখিনি কৰি মই ওলাই আছোঁ ছাৰ গাঁৱৰ পৰা মানুহ আহিছে ছাৰ আমি পদুমণি গাঁৱৰ পৰা আহিছোঁ এওঁ মোৰ ল'ৰা ইয়াৰ উচ্চ শিক্ষাৰ বাবে সাহায্য বিচাৰি আহিছে সাহায্য গণেশ চোৱাচোন পদুমণি গাঁৱৰ পৰা দিছিল নেকি সাহায্য হয় ছাৰ আমাৰ দুজন ল'ৰা আহিছিল আমাৰ ঘৰত ছাৰ এইফালে সাহায্য দিম বুলি কৈছে কৈছিল ছাৰ হয় ছাৰ কিন্তু আজিলৈকে দেখা দেখি নাই এতিয়া বহুত সমস্যাৰ সৃষ্টি হৈছে ছাৰ হয় এইজন ল'ৰাটো আপোনাৰ নাম ভূপেন নেকি হয় ছাৰ মোৰ নামে ভূপেন ছাৰ মই পইচাটো দি থৈ আহিছিলোঁ ছাৰ হয় এই দুজন ল'ৰাইতো আপোনালোকৰ কাৰণে সাহায্য লৈ গৈছিলে ছাৰ কিন্তু এতিয়া সিহঁতৰ একো কাম এনেকেতো আমি সকলোকে সাহায্য দি থাকিব নোৱাৰিম তোমালোকৰ নামতো ইতিমধ্যে সাহায্য লৈ গৈছে নহয় ছাৰ এনেকুৱা নকৰিব রসিলা মায়ার পৃথিবী কিবা এটা কৰি দিবচোন ৰবা তোমালোকৰ নামত যিয়ে পইচা লৈ গৈছে আৰু যিয়ে এনেকে পইচা খাই আছে তেওঁলোকৰ আমি ব্যৱস্থা কৰিব লাগিব ঠিক আছে তোমালোকে যোৱা তোমালোকে সাহায্য পাবা যোৱা তোমালোকে এতিয়া যোৱা আমি নিশ্চয় ভাল আদি যোনে এনেকুৱা বেয়া কাম কৰিছে সাহায্যৰ নামত টকা খাই সিহঁতৰ উচিত তদন্ত হ'ব লাগিব সিহঁতৰ ব্যৱস্থা ল'ব লাগিব যোৱা তোমালোকে সোনকালে তদন্ত কৰা গম পালে ভিডিঅ'টোত কি কি ঘটনা তেওঁলোকৰ লগত সংঘটিত হ'ল ইমান দিনে ইমান সময়ে আচলতে এজন মেধাৱী ছাত্ৰৰ ভৱিষ্যতৰ বা এজন মেধাৱী ছাত্ৰৰ জীৱন আমাৰ বাবে কিমান প্ৰয়োজন হয়তো আপুনিও ভালকৈ বুজে আৰু আজিও আমি সেইখিনি আচলতে ভালকৈ বুজোঁ কিন্তু কিছুমান সমাজত এনেকুৱা ব্যক্তি আছে যিয়ে আচলতে নিজৰ টকা পইচাৰ কাৰণে এজন মেধাৱী ছাত্ৰকে হওক বা কিছুমান সমাজৰ ক্ষেত্ৰত একেবাৰে গুৰুত্ব দিব নোখোজে মাত্ৰ তেওঁলোকক লাগে অলপমান পইচা আচলতে এইটো কৰা জানো প্ৰয়োজন এজন দুখীয়া ছাত্ৰক তেওঁলোকে নিজৰ পঢ়া শুনাৰ খৰচ দিম বুলি আনি তেওঁলোকে যিদৰে ঠগ প্ৰবঞ্চনাৰে তেওঁলোকে নিজে পইচাখিনি কৰায়ত্ব কৰিলে তাৰপিছত জানো কি হ'ব জানো সেই ল'ৰাজনে আৰু মন ভাঙি নগ'ল জানো তেওঁ জানো অলপ মনত দুখ নাপালে কিন্তু বৰ্তমান এইটো জনা উচিত যে বেয়া থাকিলে ভাল থাকিবই সমাজত এতিয়াও ভাল মানুহ আছে যিটো তাৰ উদাহৰণজনে হৈছে মন্ত্ৰীজনে তেওঁলোকক এবাৰ দিয়াৰ পিছতো আকৌ সহায় কৰি তেওঁৰ পঢ়াৰ ব্যৱস্থাখিনি গ্ৰহণ কৰিলে আচলতে এনেকুৱা মানুহ থকাটো অতিকে প্ৰয়োজন কাৰণ ভাল মানুহ হ'লেহে আমাৰ সমাজখন আগবাঢ়িব পাৰিব আৰু আমি সদায় আগবাঢ়িব পাৰিম চ' ভিডিঅ'টো এইখিনি দেখাবলৈ চেষ্টা কৰা হৈছে যে এনেকুৱা ঘটনা ঘটিয়ে থাকে কিন্তু এইখিনি দেখাবলৈ চেষ্টা কৰিছোঁ যাতে আগলৈ এইখিনি নঘটক যে এনেকুৱা নহওক চ' যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো চ' আজিলৈ সুবিধাই ধন্যবাদ জয় আই অসম